Hello everybody, welcome to my mini vlog আৰু আজি ইয়া দেখিছে নে বতৰটো ডাৱৰীয়া হৈ আছে আৰু বতৰটো ডাৱৰীয়া থাকিলে বহুত মনটো বেয়া লাগি থাকে আপোনালোকৰো এনেকুৱা হয় নে বাৰু আৰু ঠাণ্ডাৰ বতৰটো মানে পৰিলে মোৰ কেতিয়া ফুল ৰুব পাৰিম এনেকুৱা লাগি থাকে বহুত ফুল ৰুই ভাল পাওঁ আৰু ইয়া কেডালমান ফুল ৰুইছো আৰু ইফালে ক্ৰিসেন্থেমাম ৰুইছো গুটে লাইনটো আৰু সৰু সৰু বন গজিছে জংগল হৈছে সেইকাৰণে হেতুকে সাফা কৰি দিও বুলি ভাবিছো আৰু ইয়া চাওক মোৰ একদম চুলি ইমান নেঙৰটা বুলাই গৈছে বহুত চুলি খৰিছে একেদিন যত্ন লব পৰা নাই আৰু এয়া হল ফ্ৰিংৰাছ আৰু ফ্ৰিংৰাছ বগা এটা প্ৰজাতিৰো থাকে আৰু এটো হালধীয়া অৰেঞ্জ টাইপৰ তো ফ্ৰিংৰাছটো সকলোৱে জানে চুলিৰ কাৰণে বহুত ভাল হয় বহুত তেল বনোৱা হয় কিবা কিবি মানে চুলিৰ কাৰণে বহুত প্ৰডাক্ট বনোৱা হয় ফ্ৰিংৰাছৰে হেতু সকলোৱে জানে সো ফ্ৰিংৰাছ আৰু এলোভেৰা মিক্স কৰি মই এটা স্প্ৰে বনাম হেতু চুলিত লগাম বহুত দিন ধৰি চুলি যত্ন লব পৰা নাই কাৰণে অৱস্থা বেয়া হৈ গৈছে আৰু আজি আৰু মোৰ এটা বাৰ্থডে কেক অৰ্ডাৰো আছে সেইকাৰণে কেক বনাই আছো আৰু আপোনালোকৰ যোনে কেক বনাই এটো প্ৰবলেম হয় নে যেতিয়া এটো প্ল্যান কৰিব লগা হয় ইমান মই ষ্ট্ৰাগল মানে কৰো সো আৰু ইয়া জলপাই আনিছে এটাকো আমাৰ টিকলাই লৈ আহিছে জলপাই কৰবাৰ পৰা তো এই জলপাই টক বনাও আপোনালোকে খাই ভাল পায় নে মোৰ বহুত প্ৰিয় এটো জলপাইৰ টকটো সো ইয়া মই অকমান উতলাই লৈছো মানে সিজাই লৈছো জলপাই কেটা আৰু মই বনাই যেহেতু ভাল পাওঁ কেতিয়াবা এনেকুৱা হয় মানে বহুত কিবা বনাব মন যায় আৰু আজি বহুত কিবা বনাব মন গৈছে এনে মই কেকৰ অৰ্ডাৰ থাকিলে মই মানে একো নবনাও কিন্তু আজি মই লগতে লোকেল চিকেনো বনাই আছো আৰু ইফালে জলফাইৰ টক বনাইছো আৰু ইফালে কেকো বনাই আছো সো মাল্টিটাস্ক কৰি আছো আৰু পাৰফেক্টলি কৰিব ট্ৰাই কৰি আছো যাতে সবখিনি ভালে হৈ যায় কাৰণ বহুত কেটা বস্তু বনালে তেতিয়া কিছুমান মানে বেয়া হয় সেইকাৰণে ভয়ও লাগি আছে কিন্তু মই ভাবিছো পাৰিম আৰু গুটেখিনি কৰিব একেলগে আৰু ইফালে জলপাই কেটা মই পিটিকি ললো আৰু এতিয়া মই জলপাইৰ টকটো বনাম আৰু ইয়াতে অকমান জলকীয়াটো বেছিকে দিলে ভাল লাগে জলকীয়া পাঁচফোৰণ আৰু তেজপাত আৰু ইয়া হালধি নিমখো দিলো আৰু এতিয়া মই জলপাই কেটা দি দিছো আৰু ইয়াতে এক কাপ পানী দিব পাৰে আপোনালোকে তাৰ পিছত গুড় অকমান বেছিকে দিব লাগে কাৰণ বহুত টেঙা যেহেতু টেঙাৰ পৰা মিঠা কৰিব লাগিব সেইকাৰণে গুড় অকমান বেছিকে লাগি যায় আৰু ইপিনে অলমোস্ট মাংসখিনি হৈয়ে গৈছে আৰু লাষ্টত মই দৈ অকমান দিলে টেষ্টটো বহুত ভাল পাওঁ আপোনালোকেও এনেকে যদি খোৱা নাই দি চাব পাৰে দৈ লাষ্টত দিলে ফ্লেভাৰটো বহুত ধুনীয়া আহে আৰু এইফালে এয়া জলফাইৰ টকটো ৰেডি হৈ গল বহুত খাই ভাল লাগে এটো আৰু এয়া কেকো হৈ গল সবখিনি অলমোস্ট হৈ গল এতিয়া ইয়াতে জাস্ট চেৰি কেটা এনেকে সজাই দিম বুলি ভাবিছো চেৰি কেটা দিলে হৈ গল আৰু এয়া কেকটো ৰেডি হৈ গল অকল হ্যাপি বাৰ্থডে বুলি নামটো লিখি দিলে হৈ যাব এতিয়া আৰু গুটে কেটা বস্তু একচুয়ালি মই একেলগে বনাই আছিলো সেইকাৰণে অকমান পেনিক হৈ গৈছিল যে লাঞ্চটোটো সময়ত কৰিব লাগিব আৰু ইপিনে কেকটো মানে 5টাত ডেলিভাৰি টাইম আৰু এতিয়া বাজিছে 3টা তো মোৰ গুটেখিনি বস্তু হৈ গল সেইকাৰণে ভালো লাগিছে সো এয়াই আছিল আপোনালোকক নেক্সট মিনি ব্লগত পুনৰ লগ পাম সো বাই বাই